এইটো প্ৰেছ মিটটো অহাৰ উদ্দেশ্যটো হ'ল অলপ আগতে দিনৰ ভাগতে তাৰমানে নিউজত আমি পাইছোঁ নিষ্টিফিলি উত্তৰ গোলবেৰা ৰঙাপানী চুপাত পিএমজি ঘৰৰ বিষয় লৈ নিউজে এটা বজাইছিলে আমাক মানে ইউপিপিএল চৰকাৰক প্ৰমোদ বড়ো চৰকাৰক ভিচিডিচি চেয়াৰমেনক লৈ মেম্বাৰক লৈ মানে বদনাম কৰিছে ইটোৰ বিষয়ে আমি প্ৰেছ মিট আহিছোঁ তো মেইন কথাটো হ'ল প্ৰেছ মিট অহা কথাটো যে ৰহিমা বিবি আৰু ৰহিলা বিবি এই ৰহিমা বিবিৰ মানে যিটো নেকি ৰহিমা বিবিৰ ঘৰৰ পৰিয়ালে মানে যেনেকুৱা ডিমাণ্ড কৰি আছে আমাৰ আইডি তেওঁলোকৰ আইডি বুলি কিন্তু তেওঁলোকৰ এই আইডিটো ৰহিমা বিবিৰ আইডি কোনো পধ্যে হ'ব নোৱাৰে এইটো অফিচে বা কোনোবা ব্লগে কোনোবা ভিচিডিচি চেয়াৰমেনে কোনো ভোটে মানে চেণ্ট্ৰেল চৰকাৰো এইটো মানে ভুল কৰিব নোৱাৰে চাওক আপোনালোকে ৰহিমা বিবিটো হৈছে হয় নামটো হয় ৰহিমা বিবি কিন্তু ৰহিমা বিবিৰ গিৰিয়েকটো বাবুল আলী নহয় ৰহিমা বিবিৰ গিৰিয়েকটো ইয়াৰ কোনো পৰিয়ালৰ কোনো ডিটেইলছে নাই কিন্তু ৰহিলাৰ বিবিৰ গিৰিয়েকটো বাবুল আলী ৰহিলাৰ বেগমৰ পুতেকৰ নামটো হ'ল কামাল আলী তাৰপিছত আৰু তেখেতৰ দেউতাকৰ নামটো শেখ ভেকিলিয়া তাৰপিছত গোলবানু বিবি তেওঁলোকৰ ডিটেইলছ পৰিয়ালটো গোটাই মিলি যায় সেইকাৰণে এই ৰহিমা যে নামটো ভুল হ'ল ৰহিলা বিবিৰ বা বাবুলৰ মেইন আইডি এইটো বাবুল আলীৰ আইডিহে এইটো কিন্তু চেঞ্চাৰ 2011 চনৰ চেঞ্চাৰ কৰি কিনে এইটো কেনেকুৱা বাই মিষ্টেক এইটো অফিচিয়েলি কিবা মানে প্ৰিণ্টিং কৰাত ভুল হ'ব পাৰে নামটো একজেক্ট থাকিব পাৰে কিন্তু ডাঙৰ কথা নহয় বহুত হাজাৰ হাজাৰ এনেকুৱা ভুল আছে অফিচিয়েলি চাব গ'লে কিন্তু তেওঁলোকে যে মানে ৰহিমা বিবিৰ নামত যে আইডিটো ৰহিলা বিবিক কেনেকুৱা দিব পাৰি বুলি উত্থাপন কৰি আছে বা আমাৰ ওপৰত মানে হেৰি কৰি আছে এইটোতো মানে কোনো পধ্যে হ'ব নোৱাৰে এইটো বাবুল আলীৰ আইডি চিয়'ৰ আইডি কোনো পধ্যে হ'ব নোৱাৰে আমাৰ ডিটেইলছ আছে আৰু ইতিমধ্যে এইটো কেতিয়াবাই আমি ভিচিডিচি চেয়াৰমেন দায়িত্ব নোলোৱাৰ আগতে এইটো এফিডেভিট কৰি কিনে এই সময়তে ডিটেইলছ মানে ফাইনেল কৰি লৈছে ঘৰটো ৰহিলা বিবিৰ বাবুল আলীৰ নামত আইডিটো হয় বুলি এফিডেভিট কৰি লোৱা আছে অলৰেডি এই সময়তে এতিয়া এই ইয়াতে জড়িত কোনোবা মানে ইয়াতে থাৰ্ড পাৰ্চন সোমাই কিনে আমাক উচতনি দি কিনে আমাক বদনাম কৰি আছে হা ইয়াতে আমি ডিৰেক্টলি আমি মেনশ্যন কৰিব পাৰোঁ ৰহিমা বিবিৰ পুতেকৰ নামটো হ'ল দিদাৰ আলী কিন্তু দিদাৰ আলী ইয়াতে থাকিব লাগিছিল কিন্তু বাবুল আলীৰ পুতেকৰ আছে কামাল বাবুল আলীৰহে আছে কামালটো কিন্তু ৰহিমাৰ কোনো এই পৰিয়ালৰ কোনো এজনো নাই ইয়াতে নাম মেনশ্যন ৰহিমা কেনেকৈ হ'ব পাৰে এইটো ৰহিমাৰটো কোনো পধ্যে হ'ব নোৱাৰে সেইকাৰণে আমি সেই সময়তে আমি দায়িত্ব নোলোৱাৰ আগতে এইটো ঘৰটো চেংচন লেটাৰটো আপোনালোকে চাব পাৰিব আৰু ডিটেইলছটো আমি এতিয়া হেডজন কোন আপোনালোকেও চাব পাৰিব হেডজন কোন আজি যে নিউজত বজালে এই নিউজত বজোৱাসকলে মই অনুৰোধ কৰিছোঁ তেওঁলোকে তথ্য সহকাৰে নোলোৱাকৈ তেওঁলোকে নিউজত বজোৱাটো আমি ভুল পাইছোঁ এইটো কৰিব নালাগিছিল তেওঁলোকে কৰিলে ঘৰখনৰ এই প্ৰেছাৰত কৰিলে তেওঁলোকে কিন্তু হেডজনক কোন ইয়াতে ফেমিলি ডিটেইলছ কোন এইটো চাব লাগিছিলে তেওঁলোকৰো অলপ কিবা হৈ গ'ল টেকনিকেলি কিন্তু হেডজন আছে বাবুল আলী হেডজনৰ বাহিৰে কাকো আইডি বনোৱা নহয় এইটো চবেই জানে এইটো মই কোৱা কথা নহয় হেডজন আছে বাবুল আলী আৰু বাবুল আলীৰ ঘৈণীয়েকৰ নামটো ৰহিলা বেগম তেখেতে মোৰ ওচৰতে আছে তেখেতে স্পষ্ট ক'ব হয় না নহয় তেখেতে মোৰ ওচৰতে আছে তেখেতে স্পষ্ট ক'ব তাতে কিন্তু ৰহিমা বিবিৰ পুতেক দিদাৰ কি আছিলে দিদাৰ আলী তাতে আৰু উচতনি হৈ আছে পইনুৰ খান সেই পইনুৰ খানো তেওঁলোকেও মানে জোৰ জবস্তি এই নোহোৱা বস্তুটোকে জোৰ জবস্তি ঘৰখনত মানে প্ৰেছাৰ দি কিনে আমাক বদনাম কৰি আছে এই আমাক বদনাম কৰাৰ কাৰণে আমাক মানে যেনেকুৱা বদনাম কৰিছে প্ৰমোদ বড়ো ছাৰক যেনেকুৱা বদনাম কৰিছে ইউপিপিএল চৰকাৰক সাঙুৰে আনি কিনে যেনেকুৱা বদনাম কৰিছে এইটোতো আমি মানি ল'ব নোৱাৰোঁ কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ এইটো আমি কালিৰ ভিতৰত আমি কেছ ফাইল কৰিম পইনুৰ খানৰ ওচৰত দিদাৰৰ লগত আৰু ৰহিমাৰ নামত আমি এইটো কেছ ফাইল কৰিম এইটো চিয়'ৰ কথা তেওঁলোকে আমাক মানে পুৰা ক্ষতিপূৰণ দিব লাগিব স্পষ্টীকৰণ আমাক দিব লাগিব ফেমিলি ডিটেইলছ হেড থকা সত্ত্বেও ৰহিমা বিবিৰ নাম যে কৈ আছে আইডিটো তেওঁলোকে কেনেকুৱা
কিয়ৰ পৰা হেৰি কৰিলা সেইটোৰ কাৰণে তেওঁলোকেও জানাটো উচিত যদি তেওঁলোকৰ নামত যদি হয় সঁচাকে এইটো আমাৰ ক'ব লগা নাছিলে আমি যে এইটো ভুল কৰিম এইটো মানে কোনোদিন হেৰি নকৰোঁ যে বাবুল আলী কামাল আলী কি বোলে ফুলবানু বিবি ইমান আলী তেওঁলোকতে ইমান আলীটো হেৰি নহয় না ঘৰখনৰ হেৰি নাই আৰু যে আমাক যে পইচা লোৱা বদনাম কৰি আছে কেতিয়াবা বাইদেউৰ পৰা আমি পইচা লৈছে নেকি 1 টকা লোৱা নাই আৰু দিদাৰে কৈছে দিদাৰ যে ৰহিমা বিবিৰ পুতেক দিদাৰে কৈছে আমাক পইচা লোৱা বুলি আহক আমাৰ স্পষ্টকে আমাৰ আগত কওক কেতিয়া আমি তেখেতৰ ঘৰত যাই কিনে পইচা খুজিছে চেয়াৰমেনে যদি পইচা খুজিছে প্ৰমাণ দিয়ক কোনোবা ৰহিম আলীৰ মেম্বাৰক কৈছে ইউপিপিএলৰ ৰহিম আলীয়ে কেতিয়াবা তেওঁলোকৰ ঘৰত গৈ কিনে পইচা খুজিছে নি স্পষ্ট কওক কিয় ক'বা খা পোৱা নাই এনে যাতাকে মুখে মানে পিছলা জিবা থাকা বুলি মানে যাতা যদি মুঠে কলিতো নহয় না এইটোতো আমি মানি ল'ব দিদাৰৰ ওপৰত পইনুৰ খানৰ ওপৰত আমি ৰহিমাৰ ওপৰত আমি কেছ ফাইল কৰিম এইখিনিয়ে এইটো পইচা নোলোৱাকে পইচা লোৱা বুলি বদনাম কৰাটো আমি ইয়াৰ ওপৰত মানহানি কেছ দিমে চিঞৰ এইটো মই কাকো পইচা দিব নাই ঘৰৰ নামত নাই ছাৰকো দিয়া নাই কোনো এটা মানুহকে পইচা দিয়া নাই মই কাকো পইচা দিব নাই ঘৰৰ নামত নাই ছাৰকো দিয়া নাই কোনো এটা মানুহকে পইচা দিয়া নাই